ছাত্ৰ ছাত্ৰীসকল আজি আমি গণিত কেন্দ্ৰত নৱম শ্ৰেণীৰ দ্বিতীয় অধ্যায় বহুপদৰ ওপৰত পঢ়িম। যোৱা খণ্ডত আমি বহুপদৰ অনুশীলনী 2.1 কৰিলোঁ। আজি আমি তাৰ পাছৰখিনি কৰিম। আজি আমি পঢ়িম বহুপদৰ শূন্য। এতিয়া বহুপদৰ শূন্য মানেনো কি, বহুপদ কি হয় তাৰ বিষয়ে আমি ইয়াৰ আগৰ খণ্ডত ভালদৰে পঢ়িলোঁ। আজি আমি চাওঁ বহুপদৰ শূন্য। এতিয়া বহুপদৰ শূন্য মানেনো কি, যদি আমাক যিকোনো এটা বহুপদ দিয়া থাকে, তাৰ চলক যিকোনো হ'ব পাৰে, আৰু যি চলকটোৰ যি মানৰ বাবে সেই বহুপদটোৰ মান শূন্য হৈ যায় তাকে বহুপদৰ শূন্য বুলি কোৱা হয়। যদি x চলকত px এটা বহুপদ আৰু xৰ যি মানৰ বাবে pxৰ মান শূন্য হয় তাকে px বহুপদৰ শূন্য বোলে। এতিয়া আমি এটা উদাহৰণ ল'লে বেছি ভালদৰে বুজি পাম। আমি ধৰিলোঁ px নামৰ এটা বহুপদ আছে আৰু তাৰ চলক হৈছে x। এনেই আমি বহুপদটা ধৰিলোঁ যে x² - 2x বুলি লৈ ল'লোঁ। এতিয়া শূন্য কেনেকৈ হ'ব বহুপদৰ শূন্য? এতিয়া এই x চলকত তাৰমানে xৰ জেগাত যদি আমি কিছুমান মান বহুৱাই চাওঁ তেতিয়া আমি কিবা এটা উত্তৰ পাম, আৰু যোনটো উত্তৰতে আমি শূন্য পাম সেই xৰ সাপেক্ষে সেই মানটোকে আমি ক'ম বহুপদৰ শূন্য। এতিয়া আমি চাওঁচোন xত কিবা কিবি মান বহুৱাই চাওঁ। যদি এনেই আমি xত এবাৰ শূন্য এটা বহুৱাই চাওঁ, কি পাওঁ চাওঁচোন। যদি x শূন্য হয় তেতিয়া px কি হ'ব? এইটো x নিলিখোঁ আৰু x শূন্য হৈ গ'ল যে ইয়াত শূন্য লিখিম। তেতিয়া এইটো আমি xৰ জেগাত আকৌ শূন্য লিখিম, তাৰমানে 0² হৈ যাব। আকৌ 2x আছে তাৰমানে 2 পূৰণ শূন্য হৈ যাব। তেতিয়া আমি কি পাই যাম? এইটো 0 পাই যাম, এইটো 0 পাই যাম, তাৰমানে আমি আনচাৰ 0 পাই গ'লোঁ, শূন্য হৈ গ'ল। তাৰমানে এই 0টো pxৰ বাবে এটা কি হ'ব? শূন্য হ'ব। আৰু আমি চাওঁচোন আৰু বেলেগ কিবা পাওঁ নেকি, যে বহুপদত আৰু কিবা শূন্য থাকিব পাৰে নেকি এটাৰ বাহিৰে। তেতিয়া আমি এক এটা বহুৱাই চাওঁচোন। তেতিয়া আমি কি পাম? p1 বুলি লিখিব লাগিব। তেতিয়া আমি পাম ইয়াত 1² মাইনাছ ইয়াত পাম 2 পূৰণ 1। এইটো হৈ যাব 1 আৰু এইটো হৈ যাব 2। আমি উত্তৰ পাই যাম -1। এইটো বহুপদটোৰ শূন্য নহ'ব, কাৰণ আমি ইয়াত শূন্য নাই পোৱা। আৰু এটা মান লওঁচোন বাৰু, x = 2 লওঁ। তেতিয়া আমি কি পাওঁ? p2 সমান, এতিয়া xৰ জেগাত আমি 2 বহাব লাগিব। ইয়াত বহালোঁ 2² মাইনাছ ইয়াত বহালোঁ আকৌ 2 পূৰণ 2। এতিয়া আমি পাই গ'লোঁ ইয়াত 2² তাৰমানে 4 আৰু 2 × 2 = 4। ইয়াতো আমি পাই গ'লোঁ 0। এতিয়া যি দুটা মানৰ বাবে এনেকৈ আমি আৰু উলিয়াই গৈ থাকিব পাৰোঁ আৰু চাব পাৰোঁ কিবা শূন্য আছে নেকি, কিন্তু আমি উদাহৰণে চাইছোঁ, এইটোৱে আমাৰ কাৰণে যথেষ্ট। এতিয়া যদি আমি চাওঁ দেখিম ইয়াত 0 বহুৱাত আমি 0 পালোঁ আৰু 2 বহুৱাতে 0 পালোঁ। তাৰমানে কি হ'ব? এই 0 আৰু 2 pxৰ বাবে শূন্য হ'ব, তাৰমানে বহুপদটোৰ বাবে শূন্য হ'ব। এতিয়া আমি অনুশীলনীৰ ফালে যাম, কাৰণ ইয়াত আমাৰ এইটোৱে আছিলে। আৰু আমি মনত ৰাখিব লাগিব এটা বহুপদৰ শূন্যৰ সংখ্যা এটাতকৈ বেছি থাকিব পাৰে। এতিয়া আমি অনুশীলনীলৈ যাওঁচোন। অনুশীলনী 2.2 প্ৰশ্ন নং 1 কি কৈছে আমি চাওঁ। 5x - 4x² + 3 বহুপদৰ মান নিৰ্ণয় কৰা যেতিয়া 1x = 0, 2x = -1, 3x = 2। এটা বহুপদ দিয়া আছে 5x - 4x² + 3, আৰু xৰ কাৰণে আমাক 3টা মান দিছে, আৰু সেই মানকেইটা বহুৱাই চালে বহুপদটোৰ মান কি হ'ব আমাক সেইটো লাগে। বাৰু আমি চাওঁচোন। এতিয়া আমি px বুলি ধৰি ল'লোঁ বহুপদটো। আমাক দিছে 5x - 4x² + 3। প্ৰথমতে আমি মান বহুৱাম x = 0।
নাম্বাৰ 1ত দিছে আমাক x = 0 তাৰমানে p 0 কৰিম তাৰমানে x ৰ ঠাইত প্ৰতিটো জায়গাতে আমি কি কৰিম 0 দি দিম তাৰমানে 5 পূৰণ 0 minus 4 পূৰণ x square আছে তাৰমানে 0 square plus 3 এটো হৈ যাব 0 এটো 0 square মানে 0 আকৌ এটো 0 হৈ যাব plus 3 থাকিল তাৰমানে আমি আনসাৰ পালো 3 উত্তৰ পালো আমি 3 x ৰ মান যদি আমি 0 লওঁ তেতিয়া px ৰ মান হ'বগে 3 তে 2 নম্বৰ আমাক কি দিলে চাও x = -1 এতিয়া আমি x ৰ জায়গাত -1 বহাম p -1 মানে 5 পূৰণ x মানে -1 minus 4 পূৰণ x মানে -1 square plus 3 5 এখন 5 কিন্তু মাইনাস তো আছে হেতু কাৰণে -5 পাম ইয়াত -1 আছে আৰু স্কয়াৰ আছে আমি সৰু পাই পঢ়িছো যদি স্কয়াৰ থাকে বা এই ঘাতটো যদি যুগ্ম হয় তেতিয়া ইয়াত মাইনাস থাকিলে মাইনাসটো নাইকিয়া হৈ যায় তাৰ মানে এটো অকল 1 হ'ব 1 square মানে 1 minus 1 square কৰিলে আমি 1 এ পাম আৰু 4 * 4 এ মাইনাস তো থাকি যাব plus 3 এটা পাম মাইনাস এ প্লাস ইনটু হয় কি মাইনাস 5 এ 4 এ 9 যোগ 3 এটা হৈ গল মাইনাস এ প্লাস এ মাইনাস এটা ডাঙৰটো আগত জি থাকে হে চিনটোকে আহে 9 টো ডাঙৰ তাৰ আগত মাইনাস এ মাইনাস আহিব মাইনাস এ প্লাস এ মাইনাস তাৰ মানে 9 - 3 আমি পাই যাম 6 তাৰমানে হৈ গল -6 3 নম্বৰতে আমাক দিছে x = 2 তাৰমানে আমি বহাম p2 এতিয়া যাব 5 পূৰণ 2 minus 4 পূৰণ 2 square plus 3 5 * 2 = 10 minus এটো যাব 2 square মানে 4 4 * 4 = 16 যোগ 3 বাৰু এই দুটাটাকে কৈ দিছো খেলিমেলি নগলে এটো 13 হয় আৰু -16 হলে আমি পাম -3 বাৰু কেনেকৈ পাম 10 - 16 ডাঙৰ ডাঙৰ মাইনাস থাকিলে মাইনাস আহিব -6 plus 3 মাইনাস এ প্লাস এ মাইনাস ডাঙৰ ডাঙৰ মাইনাস এ মাইনাস আহিব 6 - 3 তাৰমানে আমি পাই যাম 3 তেমা তিনটা মান দিছিলে x ৰ আৰু সেই সাপেক্ষে আমি px ৰ মান পালো x 0 লওঁতে 3 x -1 লওঁতে পালো -6 আৰু x 2 লওঁতে পালো আমি -3 এটা প্ৰশ্ন নং 2 ত কি দিছে আমি চাওঁচোন তলৰ বহুপদবোৰৰ প্ৰত্যেকৰ বাবে p0 p1 আৰু p2 নিৰ্ণয় কৰা চাৰিটা বহুপদ দিয়া আছে আমি তাত এবাৰ 0 চলকৰ মানত এবাৰ 0 এবাৰ 1 আৰু এবাৰ 2 বহুৱাই মান নিৰ্ণয় কৰিব লাগে তে প্ৰথমটো কি দিছে আমি চাওঁ 1 নম্বৰ দিছে py এবাৰ চলকটো দিছে y equal to y square minus y plus 1 আমি তিনটা মান উলিয়াব লাগে এটা উলিয়াব লাগে p0 তাৰ মানে y ঠাইত আমি 0 বহাব লাগে y square আছে তাৰ মানে 0 square minus y আছে 0 plus 1 এই 0 square মানে 0 minus 0 মানে 0 plus 1 তাৰ মানে থাকি গল অকল 1 এতিয়া বহাব লাগে p1 y জায়গাত বহাব লাগে 1 তাৰ মানে 1 square minus আকৌ y আছে 1 plus 1 আছে 1 square মানে 1 minus 1 1 minus 1 0 থাকি গল অকল 1 দুটাতে আমি মানটো একেই পালো এতিয়া বহাব লাগে আমি p2 y জায়গাত আমি বহাব লাগিব 2 y square আছে তাৰ মানে 2 square minus y মানে 2 plus 1 2 square তাৰ মানে 4 minus 2 4 minus 2 2 plus 1 3 এটা আমি মান পালো 3 তে 2 নম্বৰত কি দিছে আমি চাওঁ 2 নম্বৰ দিলে pt
সমান 2 প্লাছ t প্লাছ 2t স্কোৱাৰ বা টুৱাইছ t স্কোৱাৰ মাইনাছ t কিউব। ইয়াতো আমি তিনিটা মান উলিয়াব লাগে। প্ৰথমতে উলিয়াব লাগিব p0 2 প্লাছ t জেগাত আমি বহাম 0 প্লাছ টুৱাইছ t স্কোৱাৰ তাৰমানে 2 পূৰণ 0 স্কোৱাৰ মাইনাছ t কিউব তাৰমানে 0 কিউব। এতিয়া যদি আমি চাওঁ এইটো 0 কাম নাই, এইটো 0 স্কোৱাৰ মানে 0 2 পূৰণ 0 2 পূৰণ 0 0 হৈ যাব, কাম নাই। এইটো 0 কাম নাই, তাৰমানে থাকি গ'ল অকল 2 p1 এইটো 2 আছে প্লাছ t মানে আমি বহাম 1 প্লাছ 2t স্কোৱাৰ তাৰমানে 2 পূৰণ 1 স্কোৱাৰ মাইনাছ t কিউব তাৰমানে 1 কিউব। এইটো 2 যোগ 1 3 হৈ গ'ল, 1 স্কোৱাৰ তাৰমানে 1 2 গুণ 2 1 কিউব তাৰমানে 1 3 2 5 5ৰ পৰা 1 গ'লে থাকিল 4। এতিয়া আমাক লাগে p2 2 প্লাছ t আছে তাৰমানে বহাব লাগিব 2 প্লাছ 2t স্কোৱাৰ তাৰমানে 2 পূৰণ 2 স্কোৱাৰ বা 2 পূৰণ 2 স্কোৱাৰ মাইনাছ t কিউব তাৰমানে 2 কিউব 2 যোগ 2 4 যোগ 2 স্কোৱাৰ তাৰমানে 4 আকৌ 2 এটা পূৰণ কৰিলে 4 গুণ 8 মাইনাছ 2 কিউব তাৰমানে 8 8ৰ পৰা 8 বিয়োগ কৰিলে 0 হৈ যাব, থাকিব 4। ইয়াত আমি পাই গ'লোঁ 4। এতিয়া 3 নম্বৰত কি দিছে আমি চাওঁ। তিন নম্বৰ দিয়া আছে px ইকুৱেল টু x কিউব। প্ৰথম বহাব লাগিব আমি p0 তাৰমানে 0 কিউব 0 p1 তাৰমানে 1 কিউব তাৰমানে পাম 1 p2 তাৰমানে হৈ যাব 2 কিউব তাৰমানে আমি পাম 8। অতি সহজ 9 নম্বৰ কৰিবলৈ। এতিয়া 4 নম্বৰত কি দিছে আমি চাওঁ। 4 নম্বৰত দিলে px সমান x minus 1 পূৰণ x plus 1। এইটো দুটা জেগাত x আছে, আমি অকণমান ইয়াক সৰল কৰি লওঁ। তোমালোকক সৰুৰ পৰাই কৈ আহিছে, ক্লাছ 8ম শ্ৰেণীৰ পৰা কৈ আছে যে a minus b পূৰণ a plus b। এইটো কৰিলে আমাৰ সদায় হয় a স্কোৱাৰ মাইনাছ b স্কোৱাৰ। এতিয়া যদি ইয়াত আমি ভালদৰে চাওঁ আছে x minus 1 x plus 1 দুটা পূৰণ হৈ আছে, তাৰমানে a minus b পূৰণ a plus b তাৰমানে a স্কোৱাৰ মাইনাছ b স্কোৱাৰ তাৰমানে x স্কোৱাৰ মাইনাছ 1 স্কোৱাৰ আৰু 1 স্কোৱাৰ মানে 1 হয়, সেইটো কাৰণে 1 লিখিছোঁ, 1 স্কোৱাৰ নাই লিখা। আৰু এতিয়া আমি মান উলিয়াব লাগে p0 তাৰমানে x স্কোৱাৰ মাইনাছ 1ত আমি বহাব লাগিব 0 স্কোৱাৰ মাইনাছ 1, এইটো 0 থাকি যাব মাইনাছ 1 0 মাইনাছ 1 তাৰমানে মাইনাছ 1 p1 x স্কোৱাৰ জেগাত আমি বহুৱাম 1 স্কোৱাৰ মাইনাছ 1 1 স্কোৱাৰ মানে 1 মাইনাছ 1 তাৰমানে হৈ গ'ল 0 p2 x স্কোৱাৰ মাইনাছ 1 তাৰমানে হৈ যাব 2 স্কোৱাৰ মাইনাছ 1 2 স্কোৱাৰ মানে 4 মাইনাছ 1 তাৰমানে আমি পাই যাম 3। ইয়াত য'ত য'ত আমি 0 পাইছোঁ সেইবোৰে হ'ব এই বহুপদবোৰৰ শূন্য। অতি সহজ 9 নম্বৰ কৰিবলৈ। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এনেদৰে অনলাইন ক্লাছ কৰি কৰোঁতে যদি কিবা অসুবিধা পোৱা বা কিবা ডাউট থাকে, ক'ৰবাত কিবা বুজি নোপোৱাকৈ থাকে মই কৰি থকা ক্লাছবোৰত, তেতিয়া তোমালোকৰ কিবা অসুবিধা থাকিলে মোক ইউটিউবতো সুধিব নোৱাৰা। সেইবাবে তোমালোকে কিবা ডাউট থাকিলে মোক সুধিব পাৰিবা ফেচবুকৰ পেজত। ফেচবুকৰ পেজটো গণিত কেন্দ্ৰ বুলি আছে, আৰু তোমালোকে সেই পেজটো লাইক কৰি পেলাই তাত তোমালোকে মোক মেছেজ কৰিব পাৰিবা যদি কিবা
দিগদাৰ থাকে যি কথাই সুধিবলগীয়া থাকে গণিতৰ বিষয়ে তোমালোকে তাত মেছেজ কৰিব পাৰিবা ডেছক্ৰিপশ্যনত মই লিংকটো দি দিম পেজটো তোমালোকে লাইক কৰি ল'বা আৰু লগতে কিবা জানিবলগীয়া থাকিলে তোমালোকে মোলে মেছেজ কৰিব পাৰিবা এতিয়া প্ৰশ্ন নং 3 কি ক'লে আমি চাওঁচোন কাষত উল্লেখিত মানবোৰ বহুপদটোৰ শূন্য হয় নে নহয় সত্যাপন কৰি চোৱা কিছুমান বহুপদ দিয়া আছে আৰু তাৰ কাষতে চলকৰ কিছুমান মান দিয়া আছে আমি চাব লাগে সেই মানবোৰ বহুপদটোৰ শূন্য হয় নে নহয় তাৰমানে সেই মানটো আমি চলকত বহুৱাই দিম আৰু বহুপদটোৰ মান যদি শূন্য পাই যাওঁ তেতিয়া সেই মানটোক আমি বহুপদৰ শূন্য বুলি ক'ম আৰু যদি নাপাওঁ শূন্য তেতিয়াহ'লে বহুপদৰ শূন্য নহয় বুলি ক'ম এতিয়া 1 নম্বৰ আমাক কি দিছে আমি চাওঁচোন 1 নম্বৰ আমাক দিছে px সমান 3x plus 1 বা thrice x plus 1 আৰু x equal to আমাক দিছে -1/3 এতিয়া আমি চাব লাগে -1/3 টো px ৰ বাবে শূন্য হয় নে নহয় আমি কি কৰিম p x ৰ জাগাত -1/3 বহুৱাই চাম তাৰমানে x ৰ জাগাত -1/3 বহুৱালে হ'ল 3x তাৰমানে 3 পূৰণ x হৈ আছে আৰু এইটো হ'ব -1/3 মাইনাছ থাকিলে আমি সদায় ব্ৰেকেটটো দি লওঁ +1 এইটো হৰ আৰু এইটো পূৰ্ণ সংখ্যা হৈ আছে আমি কটাকটি কৰি দিব পাৰোঁ এটা থাকি গ'ল -1 আৰু এইটো +1 তাৰমানে আমি পাই গ'লোঁ মাইনাছে প্লাছে মাইনাছ 1 - 1 0 তাৰমানে কি হৈ গ'ল এই বহুপদটোৰ বাবে -1/3 টো শূন্য হ'ব এতেকে x equal to -1/3 px ৰ শূন্য এতিয়া আমি 2 নম্বৰটো চাওঁচোন কি কৈছে কি দিছে px সমান 5x - π আৰু x মানে দিয়া আছে 4/5 ইয়াত যে পাইটো দিয়া আছে তাত আকৌ আমি 22/7 বহুৱাব নালাগে বা 3.14 বহুৱাব নালাগে তো যেনেকৈ আছে তেনেকৈ থাকিব আমি বহুৱাব লাগিব px ৰ জেগাত 4/5 এইটো 5x আছে তাৰমানে 5 পূৰণ x তাৰমানে 5 পূৰণ 4/5 - π এইটো কটাকটি হৈ যাব থাকি গ'ল 4 - π যেহেতু এইটো শূন্য নহয় সেইটো কাৰণে 4/5 টো px ৰ বাবে শূন্য নহ'ব এতেকে x equal to 4/5 px ৰ শূন্য নহয় এতিয়া চাওঁ 3 নম্বৰত কি দিলে 3 নম্বৰ দিলে আমাক px সমান x square minus 1 comma x equal to 1 comma minus 1 তাৰমানে ইয়াত আমাক দুটা মান বহুৱাই চাবলৈ কৈছে এবাৰ 1 আৰু এবাৰ -1 কোনটো শূন্য হয় বা দুইটাই শূন্য হয় নেকি আমি চাব লাগে প্ৰথম আমি p1 বহুৱাম 1x square তাৰমানে 1 square minus 1 1 square মানে 1 minus 1 তাৰমানে হৈ যাব 0 তাৰমানে 1 টো px ৰ শূন্য হ'ব এতিয়া আমি বহুৱাই চাম -1 এটা -1 square -1 মাইনাস থাকিলে স্কোয়ার থাকিলে বা যুগ্ম ঘাত থাকিলে হি সদায় মাইনাসটো নাইকিয়া হৈ যায় তাৰমানে হি ধনাত্মক হৈ যায় 1 স্কোয়ার মানে 1 -1 তাৰমানে আকৌ 0 পাই গ'ল যি দুটা মান দিয়া আছে দুইটা মানে px ৰ বাবে শূন্য হ'ব এতেকে x সমান 1, -1 px ৰ শূন্য এটা আমি 4 নম্বৰত চাওঁ কি দিছে
px সমান x plus 1 পূৰণ x minus 2 আৰু x তো দিয়া আছে -1, 2 আকৌ দুবাৰ দিছে দুটা মান দিছে এটা আমি ইয়াতো বহাই দিব পাৰোঁ ডাইৰেক্ট নহলে এটো অকমান সৰল কৰি লব পাৰোঁ সৰল কৰিলে আমি কি পাওঁ চাওঁ x পূৰণ x x এ আমি দুইটাকে পূৰণ কৰিব লাগিব 1 এও দুটাকে পূৰণ কৰিব লাগিব x পূৰণ x x স্কয়াৰ x পূৰণ -2 -2 x আকৌ একেৰে কৰিব লাগিব দুটাকে 1 পূৰণ x x ইয়াতো প্লাস ইয়াতো প্লাস এটো কোনে প্লাস আগতে কোন থাকিলে প্লাস থাকে 1 পূৰণ -2 প্লাসে মাইনাসে মাইনাস পূৰণ কৰিলেও যোগ বিয়োগ কৰিলেও এটা যাব 2 এতিয়া ইয়াত এবাৰ আমি এটো অকমান সৰল কৰি লওঁ x স্কয়াৰ -2x plus x মাইনাসে প্লাসে মাইনাস ডাঙৰ লগত মাইনাস আছে হৈ যাব x -2 ইয়াত এতিয়া আমি বহুৱাই চাওঁ p -1 তেতিয়া হৈ যাব -1 স্কয়াৰ -1 এই মাইনাস তো আছে আকৌ ইয়াতো 1 ৰ লগত মাইনাস টা আছে এটো আমি লব লাগিব এটো ভালকে লিখি দিছো বাৰু কটাকটি বেছি হৈ গল -1 স্কয়াৰ মাইনাস আকৌ -1 আহিব -2 -1 স্কয়াৰ তাৰ মানে 1 মাইনাসে মাইনাসে পূৰণ কৰিলে হৈ যাব +1 -2 1 + 1 2 -2 2 - 2 0 হৈ গল এতিয়া আমি চাওঁ p2 বহুৱাই পেলাই এটা যাব 2 স্কয়াৰ -2 -2 এটা আমি চাওঁ 2 স্কয়াৰ মানে 4 মাইনাসে মাইনাসে প্লাস চিনটো আহে আকৌ মাইনাস 2 2 4 আকৌ পাই গলো 0 4 - 4 0 এটা দুটাতে 0 পালো হেতু কাৰণে দুইটা মানে px হবে শূন্য হ'ব এতেকে x সমান -1, 2 px ৰ শূন্য অতি সহজ নহয় নেব কৰিবলৈ যোগ বিয়োগ পূৰণ হৰণে কৰিবলৈ হল আৰু তাৰ পাছত কি দিলে আমি চাওঁ 5 নম্বৰ 5 নম্বৰ দিলে px সমান x স্কয়াৰ আৰু x ৰ মান দিছে 0 আমি p0 কৰি দিওঁ এটো যাব 0 স্কয়াৰ 0 স্কয়াৰ মানে 0 আকৌ 0 পাই গলো এতেকে x = 0 px ৰ শূন্য এতিয়া চাও আমাক 6 নম্বৰত কি দিলে 6 নম্বৰ দিলে px সমান lx plus m x মানে দিয়া আছে -m/l এবাৰ সংখ্যা দিয়া নাই এবোৰ কিছুমান চলক দি দিছে আৰু x এটা চলক ইয়াত কি হৈছে x ৰ মানটো দি দিছে আৰু চলক x বুলি ল'ব লাগিব কাৰণ px বুলি দিছে এতিয়া আমি বহুৱাম p minus m/l সমান l পূৰণ x হৈ আছে তাৰ মানে l পূৰণ minus m/l plus m l l কটাকটি হৈ গল থাকি গল minus m plus m minus a plus a minus m minus m 0 আকৌ এটো আমি কি পাই গলো এটা শূন্য পাই গলো এতেকে x সমান minus m/l px ৰ শূন্য 7 নম্বৰ আমাক দিলে px সমান thrice x square minus 1 x ৰ মান দিলে -1/√3, 2/√3 তেতিয়া আমি ইয়াত বহুৱাম p -1/√3 ৰুট মানে বৰ্গমূল 3
এটা হৈছে 3 পূৰণ x স্কোয়াৰ তাৰমানে হ'ব -1/√3 স্কোয়াৰ -1 3 পূৰণ যেতিয়া আমি স্কোয়াৰ কৰোঁ মাইনাছটো নাইকিয়া হ'ব 1ক স্কোয়াৰ কৰিলে আমি পাম 1 আৰু √3 স্কোয়াৰ কৰিলে কি পাম স্কোয়াৰ আৰু এই ৰুটটো বৰ্গমূলৰ চিহ্নটো নাইকিয়া হৈ যায় কটাকটি হয় আৰু থাকি যায় 3 -1 এটো কটাকটি কৰিলোঁ থাকি গ'ল 1 -1 তাৰমানে পাই গ'লো 0 এতিয়া চাওঁ p 2/√3 সমান 3 পূৰণ 2/√3 স্কোয়াৰ -1 3 পূৰণ আকৌ এই 2 স্কোয়াৰ কৰিলে আমি পাম 4 আকৌ √3 স্কোয়াৰ কৰিলে আমি পাম 3 -1 এটো কটাকটি হৈ গ'ল থাকি গ'ল 4 বিয়োগ 1 তাৰমানে পাই গ'লো 3 এতিয়া কি হৈ যাব xত ইয়াত এটা মানহে শূন্য হ'ব এটো নহ'ব এতেকে x = -1/√3 px ৰ শূন্য কিন্তু x = 2/√3 px ৰ শূন্য নহয় आठ नम्बर की दिले चाওঁ एबार 8 नम्बर दिले px समान twice x plus 1 comma x equal to 1/2 এতিয়া আমি x ৰ জায়গাত 1/2 বহাম তাৰমানে p 1/2 সমান 2 পূৰণ x ৰ জায়গাত বহাম 1/2 plus 1 2 কটাকটি হৈ গ'ল থাকি গ'ল 1 plus 1 তাৰমানে হৈ গ'ল 2 এটো px ৰ শূন্য নহ'লে এতেকে x সমান 1/2 px ৰ শূন্য নহয় অতি সহজ নহয়নে বাৰু কৰিবলৈ এটা প্ৰশ্ন নং 4 কি দিলে আমি চাওঁচোন তলৰ প্ৰতিটো বহুপদৰ শূন্য নিৰ্ণয় কৰা এতিয়ালৈকে আমাক মান নিৰ্ণয় কৰিব দিছিলে শূন্য হয় নে নহয় হেতু পৰীক্ষা কৰিবলৈ কৈছিলে এতিয়া আকৌ বহুপদ কিছুমান দিয়া আছে তাৰ শূন্য লাগে এতিয়া শূন্য আমি কেতিয়া পাওঁ যেতিয়া px ৰ মানটো শূন্য হৈ যায় বাৰু প্ৰথমটো কি দিয়া আছে আমি চাওঁ আমাক দিয়া আছে px সমান x plus 5 যেহেতু আমি px ৰ মান শূন্য পালেহে বহুপদটোৰ শূন্য বুলি কওঁ হেতু কাৰণ আমি কি কৰিম ইয়াত px টো শূন্য কৰি লম এতিয়া আমি কৰিম px সমান শূন্য তে px মানে আমি এই বহুপদটো লিখিম কি আছে x plus 5 equal to 0 এটা x টো ৰাখি এই 5 টো ইফালে লৈ গলে হ'ল x equal to 0 ইয়াত আছে প্লাস এফালে লৈ গলে তা উল্টা হৈ যায় মাইনাস 0 minus 5 তাৰ মানে আমি পাম -5 এটাকে x equal to -5 পাম তাৰ মানে -5 টো হ'ব px ৰ বাবে শূন্য এটাকে x equal to -5 px ৰ শূন্য তে 2 নম্বৰ আমাক কি দিলে চাওঁ অতি সহজ হ'ব কৰিবলৈ px সমান x - 5 আকৌ একেটা কামকে কৰিম আমি কৰিম এতিয়া px সমান 0 বা ইকুৱেল টু 0 px মানে এবাৰ আছে x - 5 ইকুৱেল টু 0 এবাৰ আকৌ 0 plus 5 কৰি মই নেদেখাওঁ এটো দেখুৱালহে এবোৰ ষ্টেপ কৰি দেখাব নালাগে এটো মাইনাস আছে ইফালে গলে প্লাস হৈ যাব তাৰ মানে 0 plus 5 5 হৈ যাব এটাকে x ইকুৱেল টু আমি পাই যাম 5 এটাকে x ইকুৱেল টু 5
পি এক্সৰ শূন্য এইটো হয়নে নহয় আমি প্ৰমাণ কৰি চাব পাৰোঁ দুটাতে কেনেকৈ পাৰোঁ এক্সৰ জেগাত যদি আমি -5 লিখি দিওঁ তেতিয়া এইটো হৈ যাব -5 + 5 মাইনাছে প্লাছে -5 -5 0 হৈ যাব ইয়াতো যদি আমি বহুৱাই চাওঁ এক্সৰ জেগাত যদি 5 বহুৱাই চাওঁ 5 -5 তাৰমানে 0 হৈ যাব উত্তৰটো আমাৰ শুদ্ধ হৈছে 3 নম্বৰত কি দিলে আমি চাওঁ 3 নম্বৰ দিলে px সমান twice x plus 5 একেটা কাম কি কৰিম এতিয়া px equal to 0 তাৰমানে হৈ যাব px মানে আমাক দিয়া আছে twice x plus 5 equal to 0 এতিয়া প্ৰথমতে আমি 5 টো লৈ যাম তাৰ পাছত 2 টো নিম twice x টো ৰাখি দিম এফালে প্লাস হৈ আছে এফালে আহিলে মাইনাস হৈ যাব তাৰমানে -5 0 -5 -5 0 টো নাই লিখা হ'ব এতিয়া 2 টো লৈ যাম ইয়াত পূৰণ হৈ আছে এফালে গলে এটা উল্টা হ'ব হৰণ হ'ব তাৰমানে তলত আহি যাব এটাকে x সমান -5/2 হৈ গ'ল তাৰমানে px ৰ শূন্য হ'ব -5/2 এটাকে x equal to -5/2 px ৰ শূন্য তোমালোকে প্ৰমাণ কৰি চাব পাৰা ইয়াৰ মানটো বহুৱাই মই বহুৱা নাই শুদ্ধ হৈছে বুলি গম পাইছো 4 px সমান twice x - 2 একেটা কামকে কৰিম এটো 0 কৰিলাম এতিয়া px সমান 0 px ৰ জায়গাত আমি বহুৱাম 3x - 2 equal to 0 তাৰমানে 3x equal to এই 2 টো লৈ যাম ইয়াত মাইনাস আছে ইয়াত হৈ যাব প্লাস এতিয়া 3 টো লৈ যাম ইয়াত পূৰণ হৈছে ইয়াত হৰণ হ'ব তাৰমানে তলত আহি যাব এটাকে x সমান আমি পাই যাম 2/3 এটাকে আমি পাই গলো x equal to 2/3 px ৰ শূন্য তাৰ পাছত আমাক দিলে 5 5ত দিয়া আছে px সমান twice x একেটা কামকে আমি কৰিম এতিয়া px equal to 0 তাৰমানে হৈ যাব twice x equal to 0 এটা x তো হে লাগে এই 3 টো এফালে লৈ গলে কি হ'ব ইয়াত পূৰণ হৈ আছে এফালে হৰণ হৈ যাব আৰু 0 ক আমি যি সংখ্যা হৰণ কৰোঁ সদায় 0 এ হয় হেতু কাৰণে আমি ডাইৰেক্ট লিখি দিম আৰু এটাকে x equal to 0 এটাকে x equal to 0 px ৰ শূন্য অতি সহজ কৰিবলৈ 6 আমাক দিলে px সমান ax কাষতে দি দিছে আকৌ a not equal to 0 আমাক দি দিছে a not equal to 0 কেলে যদি a টো 0 হৈ যায় 0 পূৰণ x 0 হৈ যাব হেতু কাৰণে আমাক কৈছে a টো 0 হৈ থকা নাই এতিয়া আমি পাই যাম px equal to 0 তাৰমানে ax equal to 0 এতিয়া a টো ইয়াত পূৰণ হৈ আছে আমাক অকল x টো লাগে এই পূৰণ হৈ আছে এফালে গলে হৰণ হৈ যাব আৰু শূন্য আমি যিহেৰে হৰণ পাওঁ সদায় উত্তৰটো শূন্য হ'ব এটাকে x equal to 0 আকৌ আমি একেটাকে পালো এটাকে x equal to 0 px ৰ শূন্য এতিয়া 8 নম্বৰ আমাক কি দিলে চাওঁ 8 9 7 গুল হৈ গ'ল লিখোতে যে px সমান cx plus d c not equal to 0 দিছে আকৌ দিছে cd বাস্তৱ সংখ্যা ইয়াত আমাক c টো 0 নহয় বুলি কৈছে কিয় কৈছে কাৰণ c আৰু x যদি c টো 0 হয় এই দুটা পূৰণ কৰিলে 0 হৈ যাব
তাৰমানে চলকটো নাথাকিবই সেইটো কাৰণে আমাক কৈছে এতিয়া px সমান 0 আমি পাই যাম cx plus d equal to 0 কাৰণ px মানে দিয়া আছে cx plus d প্ৰথমতে d টো লৈ যাম তাৰপিছত c টো লৈ যাম cx equal to এটো প্লাছত আছে d টো আমি যদি তাক ইটো সাইডে লৈ যাওঁ হি হৈ যাব -d এতিয়া c টো লৈ যাম c টো ইয়াত পূৰণ হৈ আছে হেফালে গলে হৰণ হৈ যাব তাৰমানে তলত আহি যাব এতেকে x সমান -d/c এতেকে x equal to d/c px or 0 অতি সহজ নহয় নে বাৰু কৰিবলৈ ইয়াতে আমাৰ 2 পইণ্টটো শেষ